ধ্ৰুৱ ৰাঠি আপুনি কৰবাত নহয় কৰবাত তেওঁৰ ভিডিঅ' দেখিছে আপুনি কেতিয়াবা নহয় কেতিয়াবা তেওঁৰ ডিবেটবোৰ চাইছে আপুনি নিশ্চয় দেখিছে তেওঁৰ প্ৰতি থকা ৰাইজৰ মৰম আৰু ঘৃণাবোৰ কিন্তু ধ্ৰুৱ ৰাঠি আচলতে কোন মানুহৰ প্ৰশংসাৰ পৰা আৰম্ভ কৰি তেওঁৰ ওপৰত কৰা খঙলৈকে আচলতে মাত্ৰ ইউটিউব ভিডিঅ'ৰ জৰিয়তে তেওঁ কেনেকৈ এখন দেশৰ ট্ৰেন্ডিঙত থাকে এজন ইঞ্জিনিয়াৰৰ পৰা এজন প্ৰভাৱশালী ইউটিউবাৰ হোৱাৰ কাহিনীটো কি বাৰু আহকচোন আজিৰ এই ভিডিঅ'টোত সোশ্যাল মিডিয়াৰ সকলোতকৈ বেছি চৰ্চিত হোৱা কন্ট্ৰভাৰ্চিয়েল ইউটিউবাৰ গৰাকীৰ বিষয়ে আলোচনা কৰোঁ नमस्कार दोस्तों नमस्कार दोस्तों नमस्कार दोस्तों नमस्कार दोस्तों नमस्कार दोस्तों नमस्कार दोस्तों ধ্ৰুৱ ৰাঠিৰ জন্ম 1994 চনৰ 8 অক্টোবৰ তাৰিখে হাৰিয়ানাত হয় তেওঁ জাৰ্মানীৰ পৰা শিক্ষা গ্ৰহণ কৰে তেওঁ প্ৰথমতে মেকানিকেল ইঞ্জিনিয়াৰিং আৰু তাৰ পিছত এনভাইৰনমেন্টেল ইঞ্জিনিয়াৰিং সম্পূৰ্ণ কৰে কিন্তু তেওঁক তেওঁৰ শিক্ষাৰ বাবে গোটেই ভাৰত বা পৃথিৱীৰ মানুহে চিনি পোৱা নাছিল ইউটিউবত বনোৱা তেওঁৰ ভিডিঅ'বোৰৰ জৰিয়তেহে তেওঁক সকলোৱে চিনি পোৱা হ'ল 2014 চনত তেওঁ ইউটিউবত প্ৰথমটো ভিডিঅ' আপলোড কৰিছিল একদম সিম্পল আৰু তথ্যৰে ভৰা তেওঁৰ ভিডিঅ'বোৰ আছিল ৰাজনীতি আৰু সাম্প্ৰতিক পৰিঘটনাৰ বিষয়ে তেওঁ মাত্ৰ ৰিয়েক্ট কৰি কথাবোৰ সামৰি থোৱা নাছিল প্ৰতিটো পৰিঘটনাৰ বিষয়ে তেওঁ মানুহক বুজাবলৈ চেষ্টা কৰিছিল সময়ৰ লগে লগে তেওঁ আগবাঢ়ি গ'ল তেওঁৰ প্ৰডাকশ্যন উন্নত হ'ল তেওঁৰ গৱেষণা আগতকৈ আৰু গভীৰ হৈ পৰিল কিন্তু তেওঁৰ সুৰ প্ৰথমৰ দৰেই চোকা আৰু স্পষ্ট হৈ থাকিল তেওঁ আচলতে ফেমৰ বাবে ইউটিউবত অহা নাছিল প্ৰথম কেইটামান ভিডিঅ' তেওঁ পেছন প্ৰজেক্ট হিচাপে বনাইছিল ভুল তথ্য বাইস্ড মিডিয়াৰ এগেইনষ্টত গৈ তেওঁ ভিডিঅ' বনোৱা আৰম্ভ কৰিছিল ভাৰতৰ ডাঙৰ ডাঙৰ ৰাজনৈতিক ডিচিশ্যন যেনে ডিমনিটাইজেশ্যন ভাৰতৰ ইলেকশ্যন প্ৰক্ৰিয়া আৰু দেশৰ বিতৰ্কৰ সময়ত তেওঁ বনোৱা ভিডিঅ'বোৰ যথেষ্ট ভাইৰেল হয় তেওঁ তথ্যৰ জৰিয়তে বনোৱা ভিডিঅ'বোৰ মানুহে খুব পছন্দ কৰে প্ৰতিটো ঘটনা পৰিঘটনাৰ মানুহে ক্লিয়াৰিটি বিচাৰে যিবোৰ ধ্ৰুৱ ৰাঠিয়ে পৰিসংখ্যা চৰকাৰী নথিপত্ৰ আৰু বাতৰিৰ উৎস ব্যৱহাৰ কৰি সুন্দৰকৈ বৰ্ণনা কৰে কিন্তু আপুনি এটা কথা বুজি পোৱাটো অতি জৰুৰী ধ্ৰুৱ ৰাঠিয়ে এটা পক্ষক ছাপোৰ্ট কৰে লেফ্ট উইংছক যিটো আচলতে কোনেও নিবিচাৰে ধ্ৰুৱ ৰাঠিয়ে লেফ্ট উইংছৰ পক্ষত থাকি ৰাইট উইংছৰ এগেইনষ্টত ভিডিঅ'বোৰ বনায় বুলি প্ৰায় অভিযোগ উঠে বিশেষকৈ বৰ্তমানৰ মোদী চৰকাৰৰ বিৰুদ্ধে তেওঁ ভিডিঅ'ত যিবোৰ তথ্য দেখায় সেইবোৰ লেফ্ট উইংছ নিউজ পৰ্টেলে পাব্লিছ কৰা নিউজ বুলি বহুতেই দাবী কৰে তেওঁক এণ্টি নেশ্যনেল বুলিও কোৱা হয় তেওঁক ট্ৰল আৰ্মিয়ে প্ৰতিটো সময়তে টাৰ্গেট কৰি থাকে বিভিন্ন সময়ত তেওঁৰ এগেইনষ্টত FIR ৰেজিষ্টাৰ কৰা হয় কিন্তু আচৰিত কথা এইটোহে যে মানুহে যিমানেই তেওঁক নীৰৱ কৰাব বিচাৰে সিমানেই তেওঁৰ জনপ্ৰিয়তা বাঢ়ি গৈ আছে ধ্ৰুৱ ৰাঠি কেৱল ইউটিউবাৰে হৈ থকা নাই বিশৃংখলতাৰ মাজত বহুতৰে বাবে তেওঁ হৈ পৰিল যুক্তিৰ কণ্ঠ বিভিন্ন টপিকৰ ওপৰত তেওঁ মাত্ৰ ভিডিঅ' নবনায় তেওঁ তথ্য দেখায় অফিচিয়েল চ'ৰ্চ দেখায় আৰু সকলোবোৰ তথ্যৰে লিংক ডেছক্ৰিপশ্যনত দি দিয়ে যাতে আপুনি ক্ৰছ চেক কৰি 100% কনফাৰ্ম হ'ব পাৰে তেওঁ সামাজিক বিষয় পৰিৱেশ চলি থকা মিছ ইনফৰমেশ্যনবোৰক এক্সপ'জ কৰি ভিডিঅ' বনায় লগতে তেওঁ ৱাইফ ইউলিৰ সৈতে বিভিন্ন ঠাই ঘূৰি ফুৰি ট্ৰেভেলিং ব্লগো বনায় য'ত আজিৰ মিডিয়াই সকলো সময়তে চৰকাৰক ধোঁৱা চাঙত উঠাই থাকে সেই সময়তে ধ্ৰুৱ ৰাঠিয়ে চৰকাৰক সমালোচনা কৰিছে আচলতে এখন চৰকাৰক সমালোচনা কৰাটো খুব জৰুৰী হয় যিটো দেশখনৰ মিডিয়াই কৰিব লাগে কিন্তু আমাৰ মিডিয়াই উল্টাই চৰকাৰৰ হৈ ওকালতিহে কৰা দেখা যায় কিন্তু সেইখিনি সময়তে ধ্ৰুৱ ৰাঠিয়ে চৰকাৰক কিছুমান কাৰা প্ৰশ্ন কৰে এখন গণতন্ত্ৰত এইটো খুবেই প্ৰয়োজনীয় লেফ্ট উইংছক ছাপোৰ্ট কৰাৰ কাৰণে ৰাইট উইংছৰ মানুহখিনিয়ে তেওঁক অনবৰত সমালোচনা কৰে তেওঁৰ এগেইনষ্টত ট্ৰেণ্ডিং চলায় তেনেকৈ কিন্তু তেওঁক অন্ধভাৱে অনুসৰণ কৰাও একাংশ আছে ধ্ৰুৱ ৰাঠিয়ে যি কয় তেওঁলোকে তাকে শুভবাৰ্তা হিচাপে গ্ৰহণ কৰি লয় তেওঁলোকে উল্টাই তেওঁক প্ৰশ্ন নকৰে তথ্যৰ ক্ৰছ চেক নকৰে বছ ধ্ৰুৱ ৰাঠিয়ে কৈছে যেতিয়া সত্যই হ'ব বুলি তাকে মানি লয় আৰু এইটোৱেই বিপদজনক ধ্ৰুৱে ভাল উদ্দেশ্যৰে বা সম্পূৰ্ণ গৱেষণা কৰি ভিডিঅ' বনায় তথাপিও তাত ভুল থাকি যোৱাটো তেনেই স্বাভাৱিক গতিকে তেওঁক চোৱা ভিউৱাৰ্ছখিনিৰো এইটো দায়িত্ব হোৱা উচিত যে প্ৰতিটো তথ্য ক্ৰছ চেক কৰি ল'ব লাগে আৰু এটা কথা ক'বই লাগিব
তেওঁৰ ত্ৰুটি আছে, তেওঁৰ পক্ষপাতিত্ব আছে, কিন্তু তেওঁৰ ভিডিঅ'য়ে আপোনাক কিবা নহয় কিবা এটা শিকাই থৈ যাব। তেওঁৰ ভিডিঅ'য়ে আপোনাক কিবা এটা নতুনত্ব কথা ভাবিবলৈ বাধ্য কৰাব। গতিকে আপুনি তেওঁক ভাল পাওকে বা নাপাওকে, তেওঁ কিন্তু কিবা ডাঙৰ এটাৰ প্ৰতীক। গণহেতালি খেলাৰ সময়তে তেওঁ স্বাধীন কণ্ঠৰ শক্তি। ডেটছ ইট ফৰ টুডে। আপুনি ধ্ৰুৱ ৰাঠিক ফ'ল' কৰেনে? তেওঁৰ প্ৰতিটো ভিডিঅ' আপুনি চাইনে? কমেণ্ট কৰি জনাওকচোন। লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। তেতিয়া এনেদৰেই আৰু নতুন নতুন ভিডিঅ' চাই থাকিব পাৰিব। এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। জয় আই অসম।